মৰ্ণিং ফ্ৰম ডিমা হাছাও। তো এতিয়া মৰ্ণিং 7:30মান বাজিল আৰু যোৱাকালি ৰাতি আহি পাওঁতে বহুত দেৰি হ'ল, সেইকাৰণে বেছি আৰু ব্লগ নবনালোঁ, ডাইৰেক্ট আহি শুই গৈছোঁ। এতিয়া মুখ হাত ধুলোঁ, ধুই পিনে এতিয়া লাষ্ট পানীমূৰ ভিজিট কৰিম। আৰু এতিয়া আমি চাওক এই মাৰি আছে জকৰা ভাত ৰাতিৰ, আমি জকৰা ভাত বুলি কওঁ দিয়ক, কিছুমানে পইণ্টা ভাত বুলিও কয়। খাই লৈ পেটটো ভৰাই যাওঁ আৰু ফাইনেলি আজি পানীমূৰ যাম। আজি 2 দিন হ'ল, পানীমূৰৰ কাৰণে আহিছিলোঁ, কিন্তু পানীমূৰতে যাব পৰা নাই, পানীমূৰৰ ওচৰত যাই পোৱা নাই। তো আজি যাম। পাণ নিদিয়া ভাত একো নাই আৰু বেলেগ আজি, আৰু কালি ৰাতি মাংস আনোতে গোটাই শেষ কৰি থৈ দিছে সিহঁতে খাই লৈ। তো ওলালোঁ আৰু এতিয়া পানীমূৰলৈকে। তো আৰু আজি 2 দিনেৰে এই ঘৰটোতে আমি থাকিলোঁ। দিয়ক ককা আহো থাকক। অঁ যাওঁতে এবাৰ মাত দি যাম দিয়ক। অঁ ঠিক আছে দিয়ক। তো ওলালোঁ আৰু ইয়াৰ পৰা। আজি 2 দিনেৰে ককাৰ কোৱাৰ্টাৰতে আছিলোঁ, বহুত ভাল লাগিল। আজি বিদায় আৰু ডিমা হাছাও আজি বিদায় হৈ যাব। This is for what I came here. তো পানীমূৰৰ আমি যোনখিনি আছে এইখিনি ডিমা হাছাও, আৰু পানীমূৰ এই ৱাটাৰফলটোৰ সেইটো পাৰে কাৰ্বি আংলং, মানে এইটো ডিষ্ট্ৰিক্টো হয়, মানে ডিষ্ট্ৰিক্ট বৰ্ডাৰ টাইপ মানে, আৰু বাকী নাজানো আৰু। এইটো চাইড জানিছোঁ কাৰ্বি আংলং, এইটো চাইড ডিমা হাছাও। আৰু বহুত ভাল লাগিল, সকলোৱে আহক। অসমৰ ইমান ধুনীয়া এটা জেগা এক্সপ্ল'ৰ কৰিব লাগে। বাকী মনটো খুব ধুনীয়া ধুনীয়া লাগিল, ইমান ধুনীয়া এটা প্লেচ। ৱাও, তাতে মুতিবি না? কি কথা কয়। তো এতিয়া গাঁৱত প্ৰিপাৰেশ্যন চলি আছে, অলপমান গাঁৱত ডুবকি লগাওঁ। ইয়াতে ডুবকি মানে আকৌ ইয়াতে বুলি নাভাব আৰু, ইয়াতে কোনখিনি আছিলোঁ, আচ্ছা এইটো বুলি নাভাব আৰু, ইয়াতে ডুবকি নলগাওঁ। আমি লগাম এইখিনিত, এইপিনে আহিব নালাগে। তাতে যদি কোনোবাই আহেও এইপিনে গাটো ধুব। এজন পুলিচ, ইয়াৰে পুলিচ কৰ্মী, তেওঁ কৈ গ'ল আৰু ইয়াতে বহুত মানুহ মানে এক্সিডেণ্ট কিবা এটা হয়তো, গতিকে ফৰ ছেফটি পাৰপাছ সেইপিনে এইখিনিও কৈ থ'লোঁ আৰু ইনফৰমেশ্যন, জাষ্ট ফৰ ইনফৰমেশ্যন। তো অলপ গাঁৱতো তেৰিকা বাৰে বাৰে ফাল্টু কথা কয়। মই ভালকৈ গাওঁ ধুই ভালকৈ গুচি যাম, আৰু কিবা লাগিলে 10 টকা দি পিনে ইয়াতে কৰি যাব পাৰে চাফা, চব ব্যৱস্থা আছে। টয়লেটত 10 টকা লয়, আগা লাগছে বুলিছো ন, ৰাস্তাত কিন্তু টান লাগব তো যাও। গাটো ধুব গৈ আছোঁ, গাটো ধুই দিওঁ। তাতে কিবা মন্দিৰো আছে। এৰি এৰি যা, ভাল নহয় যত।
দুখ নকৰিব মই আপোনালোকক গা ধুই আছোঁ ৱেট আপোনালোকে গাটো ধুই লওক অলপ এই চাওক পানীও ঠাণ্ডা গাটো ধুই দিওঁ দেই ঠাণ্ডা লাগছে ডান মই কামখিনি কৰিলোঁ বাকী আপোনালোকৰ কামখিনি কৰিব এতিয়া লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব ইমান ধুনীয়া জেগাত গা ধুই দিলোঁ नरंद पानी में नहाना पड़ेगा ओ बे পৰ্ব খতম ঠিক আছে ভিডিঅ'বিলাক লাগব এই মামাকো বোলে ভিডিঅ'বিলাক লাগিব কি ভিডিঅ' লাগব অল এভৰিথিং ঠিক আছে দি দিম এতিয়া আৰু ওলাই দিওঁ গাছৰ ধোৱাটো হ'লে ডাইৰেক্ট যাম বিজয়নগৰ আজি 3 নম্বৰ দে ইয়াতে মন্দিৰ এটা সেৱা লওঁ সেৱা লৈ পিনে আৰু ওলাই দিওঁ আৰু বেছি দেৰি নকৰোঁ ঠিক আছে চাই থাকিব গামোচা বিচাৰি পোৱা নাই মুখচা বিচাৰি পোৱা নাই ইয়াক মোৰ এখন লাগে এইটো পানীমূৰৰ মন্দিৰ ন আচ্ছা শিৱ মন্দিৰ এনেই বাহিৰৰ পৰা সেৱা কৰি লওঁ বাহিৰৰ পৰা আমি সেৱা এটা কৰি লওঁ আৰু ভিতৰত যাবি জানো ইয়াৰ পৰাই সেৱা কৰোঁ নি ব'লা পবিত্ৰ স্থান এটা মন্ত্ৰ কপিল আমাৰ যাতে ভালকৈ যাই পাওঁ ঘৰত তাকে আৰু প্ৰভুৰ ওচৰত আশীৰ্বাদটো লৈ লওঁ ঠিক আছে লগ পাই আছোঁ তো ফাইনেলি আমি ঘৰ আহি পালোঁ 7টা বাজিল এতিয়া 7টা বজাত আমি ঘৰ পালোঁ দেৰি হ'ল বহুত লাহে লাহে আহি আছোঁ তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম নেক্সট ব্লগ আহি আছে টিল দেন বি পেছনেট ৱৰ্ক হাৰ্ড এণ্ড ড্ৰিম বিগ টাটা বাই বাই লগ পাই আছোঁ আৰু নেক্সট ব্লগত